নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আজি মই আপোনালোকৰ আগত নতুন ৰেচিপি এটা লৈ আহিছোঁ চাই যোওক আগত ভিডিঅ'টো এতিয়া মই গেছটো অন কৰি লৈছোঁ তাৰ পাছত কেৰাহীটো পাতি লৈছোঁ আজি ৰেচিপিটো হয় চিকেন ড্ৰাই ফ্ৰাই কেৰাহীটো গৰম হোৱাৰ পাছত তাত মই তেলখিনি এড কৰি দিওঁ তেলটো অলপমান বেছিখিনি ল'ব লাগে তেলটো গৰম হোৱাৰ পাছত তাত পিঁয়াজখিনি এড কৰি দিম এটা পিঁয়াজ লৈছোঁ মিডিয়াম সাইজৰ সেইখিনি ভালদৰে ভাজি ল'ম অকণমান ব্ৰাউন হ'ব দিম তাৰপিছত তাত জলকীয়া আদা নহৰু 5টামান আদা অকণমানি জলকীয়া 2টা এড কৰি ভালদৰে ভাজি ল'ম পিঁয়াজ জলকীয়া আদা নহৰুখিনি অকণমান ৰঙা হোৱাৰ পাছত অকণমান ফ্ৰাই হোৱাৰ পাছত তাত হালধি আধা চামুচ জিৰা অকণমান কাশ্মীৰী মিৰ্চি অকণমান আধা চামুচে মানে গৰম মছলা আধা চামুচ আৰু মিট মছলা আধা চামুচ এই সকলোখিনি দি ভালদৰে মিলাই ল'ম যাতে মছলাখিনি ভালদৰে তেলটোৰ লগত মিলি যায় তাৰ পাছত ইয়াতে নিমখখিনি এড কৰি দিম যাতে নিমখখিনিও ভালদৰে একেবাৰে তেলৰ লগত মিলি যায় মই চিকেনবিলাক সৰুকৈ কাটি লৈছিলোঁ এই চিকেনখিনি ভালদৰে ধুই মেলি থৈছিলোঁ চিকেনটো এড কৰি ল'লোঁ এতিয়া চিকেনটো এড কৰি ভালদৰে ফ্ৰাই কৰি ল'ম তেলখিনিৰ লগত ভালদৰে মিলাই ল'ম তেল পিঁয়াজখিনিৰ লগত অতি কমেও 10 মিনিট সময় মিডিয়াম ফ্লেমত চিকেনখিনি ফ্ৰাই কৰিব লাগিব তেতিয়া চিকেনটো ভালদৰে ফ্ৰাই হ'ব মোৰ চিকেনটো 50% হৈ গৈছে এতিয়া চামুচখনেদি লৰায়ে থাকিব নহ'লে চিকেনটো লাগি যাবও পাৰে মোৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব এনেদৰে মোৰ চেনেলত সদায় নতুন ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম বাই বাই